নমস্কাৰ জেভিছ কালেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুদিন মই ভিডিঅ' আনিব পৰা নাই, এটা বিশেষ কাৰণত ব্যস্ত হৈ আছিলোঁ, বিশেষ কাম এটাত, সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিবই পৰা নাই। মোৰো মনটো বেয়া লাগি আছে, কাৰণ মই ভিডিঅ'বিলাক আপোনালোকৰ ওচৰলৈ আনি থাকোঁ, নতুন নতুন কালেকশ্যনবিলাক আপোনালোকক দেখাই থাকোঁ। গতিকে এইকেইদিন মই আহিব পৰা নাই কাৰণে মোৰে মনটো ভাল লগা নাই। কোনো কথা নাই, এতিয়া আজি আহি গ'লোঁ। ইয়াৰ পিছত মই আপোনালোকলৈ লাইভ কিছুমান বস্তু লৈ আহিম। তেনেকুৱা কামতেই ব্যস্ত আছিলোঁ মানে। তথাপি আজিৰ এই গহনাখিনি এনেকৈয়ে চাই লওকচোন। এইখিনি হৈছে পিয়'ৰ ৰূপত বনোৱা আৰু ওপৰত গ'ল্ড প্লেটেড কৰা আৰু গ'ল্ড পলিচ কৰাও আছে। কিছুমান গ'ল্ড প্লেটেড কৰা আছে, যিবোৰ ৰন্থলীৰ গহনা সেইবোৰত গ'ল্ড প্লেটেড হয়, আৰু যিবোৰ মই কেঁচা সোণৰ গহনা আনিছোঁ সেইবোৰত গ'ল্ড পলিচ কৰা আছে। এইবোৰ হৈছে কেঁচা সোণৰ গহনা, এইবোৰ ৰূপৰ ওপৰত গ'ল্ড পলিচ কৰা হৈছে, মানে চিলভাৰৰ ওপৰত গ'ল্ড পলিচ কৰা হৈছে। আৰু যিবোৰ ৰন্থলী মেড গহনা মই দেখুৱাই দিম আপোনালোকক, সেইবিলাকত গ'ল্ড প্লেটেড আছে। এইটো হৈছে ৰন্থলী মেড, এইটো ৰূপৰ ওপৰত গ'ল্ড প্লেটেড কৰা হৈছে, মানে সোণপাটটো লগোৱাই দিয়া হৈছে। আৰু এয়া হৈছে কেঁচা সোণৰ গহনা, এইখিনিও ৰূপতেই বনোৱা গহনা, ৰূপৰ ওপৰত ইয়াত গ'ল্ড পলিচ কৰা হয়, ইয়াতে পলিচ কৰা হয়। আৰু কেঁচা সোণৰ গহনাখিনি আপোনালোক সকলোৱে গম পায়, 15 বছৰৰ ৱাৰেণ্টি আৰু গেৰাণ্টি থাকে, তাৰে 5 বছৰ গেৰাণ্টি আৰু 10 বছৰ ৱাৰেণ্টি থাকে। এই ৱাৰেণ্টিৰ সময়ত 5টা ৰিপলিচ ফ্ৰী পাব, যিবোৰ কেঁচা সোণৰ গহনা, এইবিলাক গহনাত 5টা ৰিপলিচ ফ্ৰী থাকে। আপোনালোকে চাই লওকচোন, ধুনীয়া ধুনীয়া গহনাবিলাক। আৰু চিম্পল পেণ্ডেণ্ট, এনেকুৱা লকেটৰ লগত চেইন আনিছোঁ, আৰু এইটো জাপি আৰু পেপা একেলগে আছে তেনেকুৱাকৈ। এইটো এনেকুৱা চিম্পল লকেট আৰু চেইন বহুতেই বিচাৰি আছিল, আজি সেইকাৰণে তেনেকুৱা লকেটৰ লগত চেইন বেছি লৈ আহিছোঁ। চাই লওক, আৰু আপোনালোকে যিটো পচন্দ হয় সেইটো স্ক্ৰীনশ্বট ল'ব, আৰু মোৰ হোৱাটছআপ নাম্বাৰ 7638879745ত চেণ্ড কৰি দিব, আৰু তেনেকৈ দামে দৰে মিলিলে লৈ ল'ব। আৰু গুগল পে', ফোনপে' আৰু একাউণ্ট ট্ৰেন্সফাৰৰ জৰিয়তে পে'মেণ্ট কৰিব, আৰু মই DTDC থ্ৰুৰে আপোনালোকৰ এড্ৰেছত পঠিয়াই দিম। এই কাণফুলিযোৰ যে ইয়াতে মই ক'লা ৰঙৰ আনিছোঁ, এইযোৰ আপোনালোকৰ যিটো কালাৰ লাগে সেইটো কালাৰতে পাই যাব, তেনেকুৱা কালাৰত পাব। আৰু এইযোৰ মীনা কৰা হয়, সেই ক'লাযোৰো মীনা কৰা আছিলে। এইটো ষ্ট'নৰ হয়, এয়া চাওক, এইযোৰ ষ্ট'নৰ হয়, খুব ধুনীয়া এইযোৰ কাণফুলিও। তেনেকৈ আপোনালোকে নিজৰ কাষ্টমাইজো কৰিব পাৰিব, মানে কালাৰ কম্বিনেশ্যনটো আপোনালোকে নিজে দিব পাৰিব, কেনেকুৱা কালাৰ লাগে, আমি তেনেকৈ আপোনালোকক বনাই দিবলৈ চেষ্টা কৰিম। পূজাটো আহিলেই, পূজাৰ কাৰণে ধুনীয়া ধুনীয়া গহনা আৰু লৈ আহি আছোঁ মই। ইয়াৰ পিছৰ ভিডিঅ'কেইটা আপোনালোকে খুব ভালকৈ চাব, আৰু ভিডিঅ'বোৰ সম্পূৰ্ণ শেষ কৰি চাব, কাৰণ পিছলৈ ধৰক ভিডিঅ'টোৰ মাজত অকণমান গহনা বেলেগ থাকে, আকৌ পিছলৈকেও আকৌ ভাল ভাল গহনা থাকে। গতিকে গোটেই ভিডিঅ'টো শেষ কৰি আপোনালোকে চাব, তেতিয়া খুব ভাল পাব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।